নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ASSAM ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত স্বাস্থ্য বিভাগত অনুষ্ঠিত হৈ যোৱা গ্ৰেড 4 পদৰ পুৰণিৰ প্ৰশ্নকাকতৰ বিষয়ে আলোচনা কৰিম আৰু এই প্ৰশ্ন উত্তৰসমূহ আগন্তুক পৰীক্ষাসমূহৰ বাবে খুবেই প্ৰয়োজনীয়। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱীয়ে ASSAM ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হিন্দু ধৰ্মত কেইখন বেদ আছে? অপশ্যন ডি আছে 4টা, 2খন, 3খন, 4খন, 5খন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 4খন। নেক্সট কুৱেশ্যন, ত্ৰিপিটক কোন ধৰ্মৰ ধৰ্মপুথি? অপশ্যন ডি আছে 4টা, হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 বৌদ্ধ ধৰ্ম। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত কোনজন গ্ৰীক ৰাজদূত উপস্থিত আছিল? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 9। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনজন ৰজাক জ্ঞানী মূৰ্খ ৰজা বোলা হয়? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি মহম্মদ বিন তুগলকক জ্ঞানী মূৰ্খ ৰজা বোলা হয়। নেক্সট কুৱেশ্যন, প্ৰথমজন শিখ গুৰু কোন আছিল? অপশ্যন ডি আছে 4টা, নানক, অংগদ, অমৰদাস, ৰামদাস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন, পণ্ডিত ৰবিশংকৰ কোন বাদ্যযন্ত্ৰৰ সৈতে জড়িত? অপশ্যন ডি আছে 4টা, চিটাৰ, ভায়লিন, সৰোদ, সন্তুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ চিটাৰ। নেক্সট কুৱেশ্যন, কোনটো নক্ষত্ৰ পৃথিৱীৰ নিকটতম গ্ৰহটোত অৱস্থিত? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি সূৰ্য। নেক্সট কুৱেশ্যন, আমাৰ সৌৰজগতত কেইটা গ্ৰহ আছে? অপশ্যন ডি আছে 4টা, 8টা, 9টা, 10টা, 11টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 8টা হৈছে আমাৰ সৌৰজগতৰ গ্ৰহ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত দীৰ্ঘতম নদী কোনখন? অপশ্যন ডি আছে 4টা, এমেজন, কংগো, নীল, হুৱাংহো। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 নীল হৈছে পৃথিৱীৰ ভিতৰত দীৰ্ঘতম নদী। নেক্সট কুৱেশ্যন, নিউয়ৰ্ক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন ডি আছে 4টা, হাডছন নদী, মিছিছিপি নদী, ডেলাৱেৰ নদী, মিষ্টৰি নদী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ হাডছন নদী। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দ্বীপ কোনটো? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 গ্ৰীণলেণ্ড হৈছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দ্বীপ। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা পাকিস্তানৰ ৰাজধানী কোনখন? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 ইছলামাবাদ হৈছে পাকিস্তানৰ ৰাজধানী। তলত দিয়া কোনখনক লেণ্ড অফ বুলি কোৱা হয়? অপশ্যন ডি আছে 4টা, আমেৰিকা, নৰৱে, কানাডা, জাপান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি নৰৱে। নেক্সট কুৱেশ্যন, ষ্টেচু অফ লিবাৰ্টি ক'ত অৱস্থিত? অপশ্যন ডি আছে 4টা, ফ্ৰান্স, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন, ভাৰতত শিশু দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন ডি আছে 4টা, 8 মাৰ্চ, 15 আগষ্ট, 14 নৱেম্বৰ, 5 ছেপ্টেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতত 14 নৱেম্বৰৰ দিনা শিশু দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, জলদাপা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন ডি আছে 4টা, হিমাচল প্ৰদেশ, ৰাজস্থান, গুজৰাট, পশ্চিম বংগ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি পশ্চিম বংগত জলদাপা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যন, এখন হকী খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 11। নেক্সট কুৱেশ্যন, অফছাইড শব্দটো তলত দিয়া কোনবিধ খেলত ব্যৱহৃত হয়? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ফুটবল। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনজনে ভাৰতৰত্ন উপাধি লাভ কৰিছিল? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 গোপীনাথ বৰদলৈ ভাৰতৰত্ন উপাধি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, চেন্নাইৰ পুৰণা নাম কি আছিল? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি মাদ্ৰাজ। নেক্সট কুৱেশ্যন, তলত দিয়া কোনজন ফ্ৰণ্টিয়াৰ গান্ধী নামে প্ৰসিদ্ধ? অপশ্যন ডি আছে 4টা, সঞ্জয় গান্ধী, ফিৰোজ গান্ধী, খান আব্দুল গফৰ খান, জয়প্ৰকাশ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 খান আব্দুল গফৰ খান। নেক্সট কুৱেশ্যন, কাৰ চৰকাৰী বাসভৱন? অপশ্যন ডি আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি, ভাৰতৰ ৰাষ্ট্ৰপতি, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, তলত দিয়া কোনজন বাহিৰে আটাইকেইজন ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 প্ৰণৱ মুখাৰ্জী। কোনটো? অপশ্যন ডি আছে 4টা, গড়, হাতী, বাঘ, গৰু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বাঘ। নেক্সট কুৱেশ্যন, দাচিগাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন ডি আছে 4টা, উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, জম্মু আৰু কাশ্মীৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি জম্মু আৰু কাশ্মীৰ। কোন ৰাজ্যৰ ৰাজধানী?
অপশ্যন ডি আছে 4টা উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, হৰিয়ানা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন, আটাইতকৈ দীঘল সমুদ্ৰ উপকূল কোনখন ৰাজ্যত আছে? অপশ্যন ডি আছে 4টা গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ গুজৰাট। নেক্সট কুৱেশ্যন, পেৰিছ কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন ডি আছে 4টা ডেনিউব, টেমছ, চিন, নীল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি চিন। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? অপশ্যন ডি আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ছাহাৰা মৰুভূমি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি। নেক্সট কুৱেশ্যন, ভাৰতত শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন ডি আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, তলত দিয়া কোনজন ভাৰতৰ উপৰাষ্ট্ৰপতি আছিল? অপশ্যন ডি আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি হামিদ আনছাৰী। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো ক্ৰীড়াৰ লগত ৰঞ্জী ট্ৰফী জড়িত? অপশ্যন ডি আছে 4টা লন টেনিছ, বেডমিণ্টন, ক্ৰিকেট, হকী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ক্ৰিকেট ৰঞ্জী ট্ৰফীৰ লগত জড়িত। নেক্সট কুৱেশ্যন, কিতাপখন কোনে লিখিছিল? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ আৰ কে নাৰায়ণ। নেক্সট কুৱেশ্যন, পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন ডি আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি আলেকজেণ্ডাৰ ফ্লেমিং। নেক্সট কুৱেশ্যন, তুংগভংগা আৰু ভীমা তলত দিয়া কোনখন নদীৰ উপনদী? অপশ্যন ডি আছে 4টা কৃষ্ণা, কাবেৰী, মহানদী, নৰ্মদা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ কৃষ্ণা। নেক্সট কুৱেশ্যন, দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ জনপ্ৰিয় নৃত্য? অপশ্যন ডি আছে 4টা পাঞ্জাৱ, গুজৰাট, তামিলনাডু, মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি গুজৰাট। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন মহানগৰ চিকনকাৰী কাৰ্যৰ বাবে বিখ্যাত? অপশ্যন ডি আছে 4টা লক্ষ্ণৌ, হায়দৰাবাদ, জয়পুৰ, মহীশূৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ লক্ষ্ণৌ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত মধুবনী লোকচিত্ৰ শিল্প জনপ্ৰিয় কলা? অপশ্যন ডি আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি বিহাৰ। নেক্সট কুৱেশ্যন, বিখ্যাত সূৰ্য মন্দিৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন ডি আছে 4টা পশ্চিমবংগ, ত্ৰিপুৰা, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি উৰিষ্যা। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যৰ প্ৰতি বছৰে হৰ্ণবিল উৎসৱ অনুষ্ঠিত কৰা হয়? অপশ্যন ডি আছে 4টা মিজোৰাম, অসম, ছিকিম, নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি নাগালেণ্ড। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো পেঞ্চিলত ব্যৱহৃত? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ গ্ৰেফাইট। কুৱেশ্যন, গৌতম বুদ্ধৰ আচল নাম কি? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ সিদ্ধাৰ্থ। চাচাৰী নামে কোন জনাজাত? অপশ্যন ডি আছে 4টা খান আব্দুল গফৰ খান, পণ্ডিত জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, ফিৰোজ গান্ধী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি পণ্ডিত জৱাহৰলাল নেহৰু চাচাৰী নামেৰে জনাজাত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দক্ষিণৰ ভৌগোলিক বিন্দুৰ নাম কি? অপশ্যন ডি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ইন্দিৰা পইণ্ট। নেক্সট কুৱেশ্যন, কোনজন ৰজাই ৰাজসিংহাসনত বহাৰ আগতে তেওঁৰ আটাইকেইজন ভাতৃক হত্যা কৰিছিল? অপশ্যন ডি আছে 4টা ঔৰংগজেব, শ্বাহজাহান, অশোক, হুমায়ুন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি অশোক। আজি একেবাৰে শেষৰ প্ৰশ্ন হৈছে, তলত দিয়া কোনটো তাপৰ সুপৰিবাহী নহয়? অপশ্যন ডি আছে 4টা পিতল, কাঠ, সীহ, তাম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি কাঠ।